বন্ধুসকল ইউটিউব ফেসবুক বা সোশ্যাল মিডিয়াত আমি আজিকালি ফ্ৰী এনাৰ্জি উৎপত্তি কৰা ভিডিঅ'সমূহ প্ৰায় দেখা পাওঁ যেনে এই সজুলিটোত এটা মাৰ্বল ওপৰৰ পৰা এৰি দিয়া হৈছে আৰু ইয়াৰ পিছত মাৰ্বলটো ক্ৰমে তললৈ আহি পুনৰ নিজে নিজে ওপৰলৈ উঠি আছে অৰ্থাৎ ইয়াত দেখা গৈছে যে বাহিৰৰ পৰা কোনো বল প্ৰয়োগ নকৰাকৈ উক্ত প্ৰক্ৰিয়াটো নিজে নিজে পুনৰাবৃত্তি ঘটি আছে আৰু এনেবোৰ ভিডিঅ'ত এবাৰ অকমান এনাৰ্জি যোগান ধৰা হয় আৰু এই এবাৰ যোগান ধৰা এনাৰ্জিটোৱে সিস্টেমটো অনিৰ্দিষ্ট কাললৈ নিজে নিজে চলাই ৰাখে এই ভিডিঅ'টোত ফ্ৰী এনাৰ্জি জেনেৰেটৰৰ সহায়ত ফ্ৰী ইলেক্ট্ৰিচিটি উৎপন্ন কৰি দেখুওৱা হৈছে আৰু এই সঁজুলিবিধত প্ৰথমে এটা মটৰ লোৱা হৈছে ইয়াৰ পিছত মটৰটোক এটা ফ্লাইহুইলৰ লগত সংযোগ কৰা হৈছে ফ্লাইহুইলৰ কাম হ'ল এনাৰ্জি সংৰক্ষণ কৰি ৰখা আৰু ফ্লাইহুইলৰ লগত এটা জেনেৰেটৰ সংযোগ কৰা হৈছে ইয়াৰ পিছত মটৰটোত বাহিৰৰ পৰা বিদ্যুতৰ যোগান ধৰা হৈছে বাহিৰৰ পৰা বিদ্যুৎ যোগান ধৰাৰ ফলত মটৰটো ঘূৰিবলৈ আৰম্ভ কৰিব আৰু মটৰটোৰ লগত লাগি থকা ফ্লাইহুইলটোও ঘূৰিবলৈ আৰম্ভ কৰিব যাৰ ফলত ফ্লাইহুইলৰ লগত সংযোগ হৈ থকা জেনেৰেটৰটোৱে বিদ্যুৎ উৎপন্ন কৰিবলৈ আৰম্ভ কৰিব ইয়াৰ পিছত বাহিৰৰ পৰা যোগান ধৰা বিদ্যুতৰ সংযোগ বিচ্ছিন্ন কৰা হয় আৰু জেনেৰেটৰটোৱে উৎপন্ন কৰা বিদ্যুৎ মটৰটোত সংযোগ কৰা হয় অৰ্থাৎ জেনেৰেটৰে যি বিদ্যুৎ উৎপন্ন কৰিছে এই বিদ্যুতে মটৰটো ঘূৰাব আকৌ মটৰটোৱে ফ্লাইহুইলটো ঘূৰাব আকৌ ফ্লাইহুইলটো ঘূৰাৰ ফলত জেনেৰেটৰত বিদ্যুৎ উৎপন্ন হ'ব এনেদৰে জেনেৰেটৰে উৎপন্ন কৰা বিদ্যুতৰ সহায়ত মটৰ ঘূৰিব আৰু মটৰ ঘূৰাৰ ফলত জেনেৰেটৰত বিদ্যুৎ উৎপন্ন হ'ব এই প্ৰক্ৰিয়াটো পুনৰাবৃত্তি ঘটি থাকিব আৰু নিজে নিজে বিদ্যুৎ উৎপন্ন হৈ থাকিব ভিডিঅ'টোত দেখুওৱা মতে এই বিদ্যুৎ উৎপন্ন কৰিবলৈ বাহিৰৰ পৰা কোনো এক্সটাৰ্নেল ফ'ৰ্চৰ প্ৰয়োজন নহয় সঁচাকৈয়ে ফ্ৰী এনাৰ্জি উৎপত্তি কৰিব পাৰিনে এই ভিডিঅ'টোত ফ্ৰী এনাৰ্জি উৎপত্তি কৰিব পাৰিনে নোৱাৰি এই বিষয়ে বিশ্লেষণ কৰিম প্ৰথম কথা এই ফ্ৰী এনাৰ্জিৰ উৎপত্তিৰ ধাৰণাটো মানৱ সভ্যতাৰ মধ্যযুগৰ পৰাই চলি আহিছে সময়ে সময়ে সাইণ্টিষ্টসকলে এনেধৰণৰ চিন্তা কৰি আহিছিল কিন্তু যেতিয়া থাৰ্মোডাইনামিক্সৰ সিদ্ধান্তসমূহ প্ৰমাণ হৈছিল তেতিয়া সাইণ্টিষ্টসকলে এনেধৰণৰ চিন্তাবোৰ কৰিবলৈ বাদ দিছিল কাৰণ থাৰ্মোডাইনামিক্স বা তাপগতিবিদ্যাৰ সিদ্ধান্তসমূহ আছিল যে শক্তিক কেতিয়াও সৃষ্টি কৰিব নোৱাৰি বা ধ্বংস কৰিব নোৱাৰি ইয়াক মাত্ৰ এটাৰ পৰা আনটোলৈ ৰূপান্তৰ কৰিব পাৰি আৰু থাৰ্মোডাইনামিক্সৰ আন এটা সিদ্ধান্ত আছিল কোনো মেচিনত প্ৰয়োগ কৰা এনাৰ্জি ই সম্পূৰ্ণৰূপে এচিভ কৰিব নোৱাৰে বা আহৰণ কৰিব নোৱাৰে গতিকে ইয়াৰ পৰা স্পষ্ট হয় যে ফ্ৰী এনাৰ্জি কেতিয়াও সম্ভৱ নহয় অৰ্থাৎ বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো বস্তু ল অফ নেচাৰ মতে চলে সাইণ্টিষ্টসকলে যি আৱিষ্কাৰ কৰিছে এই আটাইবোৰ প্ৰকৃতিৰ নিয়ম মতেই আৱিষ্কাৰ কৰিছে এতিয়ালৈ সাইণ্টিষ্টসকলে কোনো বস্তু নিজাকৈ সৃষ্টি কৰা নাই বা সৃষ্টি কৰা বুলি দাবীও কৰা নাই তেওঁলোকে মাত্ৰ নেচাৰ অফ ল অধ্যয়ন কৰি আছে আৰু এই ল মতে তেওঁলোকে বিভিন্ন ইনষ্ট্ৰুমেণ্ট প্ৰস্তুত কৰিছে আৰু এই নেচাৰ অফ লৰ মূল মন্ত্ৰ হ'ল কজ এণ্ড এফেক্ট আৰু তেওঁলোকে উল্লেখ কৰি থৈছে যে তেওঁলোকে এতিয়াও প্ৰকৃতিক ভালকৈ অধ্যয়ন কৰিব পৰা নাই প্ৰকৃতিত আৰু অসীম বা ইনফাইনাইট ল অফ নেচাৰ অধ্যয়ন কৰিবলৈ বাকী আছে তেনেহ'লে আমি উল্লেখ কৰা ভিডিঅ' দুটাত সিস্টেম দুটা কেনেকৈ নিজে নিজে চলি আছিল প্ৰথম সিস্টেমটোত মাৰ্বলটো য'ত পৰে সেই প্লেটখনত এটা বেটাৰী সংযোগ কৰা আছে আৰু এই বেটাৰীয়ে যোগান ধৰা শক্তিৰ ফলত মাৰ্বলটো নিজে নিজে তলৰ পৰা ওপৰলৈ উঠি আহিছে আনহাতে দ্বিতীয় সিস্টেমটোত ফ্লাইহুইলটোত কিছু পৰিমাণে এনাৰ্জি সংৰক্ষণ হৈ আছিল যাৰ ফলত বিদ্যুৎ ডিছকানেক্ট কৰাৰ পিছতো এই সঞ্চিত থকা শক্তিখিনিয়ে সিস্টেমটোক কিছু সময় চলাই ৰাখিছে আৰু এই সিস্টেমটো সামান্য সময়ৰ বাবেহে চলি থাকিব যেতিয়া ফ্লাইহুইলত সংৰক্ষণ হৈ থকা এনাৰ্জি শেষ হ'ব তেতিয়া সিস্টেমটো নিজে নিজে বন্ধ হ'ব আৰু উক্ত ভিডিঅ'টোত এই অলপ সময় চলি থকা সিস্টেমটোকে এডিটিং কৰি বেছি সময় দেখুওৱা হৈছে আৰু থাৰ্মোডাইনামিক্সৰ সিদ্ধান্ত মতে কোনো মেচিনে উৎপন্ন কৰা সম্পূৰ্ণ এনাৰ্জি কেতিয়াও আমি আহৰণ কৰিব নোৱাৰোঁ ইয়াৰ কিছু অংশ নিজে নিজে লষ্ট হয় গতিকে এই সিস্টেমটোৰ ক্ষেত্ৰতো মটৰটোৱে উৎপন্ন কৰা এনাৰ্জি সম্পূৰ্ণৰূপে জেনেৰেটৰে আহৰণ কৰিব নোৱাৰে ইয়াৰ কিছু অংশ নিজে নিজে লষ্ট হ'ব ঠিক একেদৰে জেনেৰেটৰে উৎপন্ন কৰা সকলো বিদ্যুৎ মটৰটোৱে আহৰণ কৰিব নোৱাৰিব আৰু এনেদৰে এনাৰ্জি লষ্ট হৈ সিস্টেমটো এনাৰ্জি শূন্য হৈ যাব অৰ্থাৎ সিস্টেমটো নিজে নিজে বন্ধ হৈ যাব এনেবোৰ ভিডিঅ'ৰ কোনো বৈজ্ঞানিক বিশ্লেষণ নাথাকে মাত্ৰ ভিউ পাবৰ বাবে
এনেবোৰ ফেক ভিডিঅ' বনোৱা হয় অকল এই দুটা ভিডিঅ'ই নহয় এনেধৰণৰ যিমান ভিডিঅ' থাকে এই আটাইবোৰ ভিডিঅ'তে কৰবাত নহয় কৰবাত এক্সটাৰ্নেল ফ'ৰ্চ লুকুৱাই থোৱা হয় বা ছিষ্টেমটো অলপ সময় চলাই বেছি সময় চলোৱা বুলি কোৱা হয়